মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ প্ৰমাণপত্ৰ সকলো চাকৰিৰ বাবে প্ৰযোজ্য হ'ব। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত ইতিমধ্যে জাৰি হোৱা নিৰ্দেশনাৰ ৫ নং দফা বাতিল কৰিছে চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ উপস্থিতিত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ সৈতে হোৱা এক আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত গৃহীত সিদ্ধান্ত অনুসৰি এই বৰ্ষত মেট্ৰিক উচ্চতৰ মাধ্যমিক উত্তীৰ্ণৰ প্ৰমাণপত্ৰখন নামভৰ্তিৰ লগতে চৰকাৰী চাকৰিত প্ৰযোজ্য হ'ব। অৱশ্যে শিক্ষকৰ চাকৰিৰ ক্ষেত্ৰত য'ত মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ নম্বৰ গ্ৰাহ্য কৰা হয় নে নহয় সেই সম্পৰ্কে চৰকাৰে পৰৱৰ্তী সময়ত সিদ্ধান্ত ল'ব। এতিয়াৰ পৰা অনলাইন যোগে উপলব্ধ হ'ব চাকৰিৰ পঞ্জীয়ন। নিবনুৱা যুৱক যুৱতীসকলে এতিয়াৰ পৰা নিয়োগ বিনিময় কেন্দ্ৰলৈ অৰ্থাৎ এমপ্লয়মেণ্ট এক্সচেঞ্জ চেণ্টাৰলৈ নোযোৱাকৈ অনলাইন যোগে পঞ্জীয়ন কৰিব পাৰিব। বুধবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে। এই বিষয়ে কালি এখন সংবাদমেলত প্ৰকাশ কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। অসমৰ কেবিনেটে অনুমোদন জনালে গো সুৰক্ষা বিধেয়ক। বৃহস্পতিবাৰে সংবাদমেলযোগে এই ঘোষণা কৰে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই। অহা সপ্তাহত আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশনতেই এই বিধেয়কখন বিধানসভাত উত্থাপন কৰিব চৰকাৰে। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ৩০০ কেজি আম পঠিয়াইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ। বাংলাদেশৰ বিখ্যাত হাৰিভাংগা প্ৰজাতিৰ আম পঠিয়াইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পূৰ্বে বাংলাদেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱলৈ একেদৰে আম পঠিয়াইছিল। ভাৰতৰ লগতে বাংলাদেশৰ চুবুৰীয়া ৰাজ্যসমূহৰ লগত বন্ধুত্বমূলক সম্পৰ্ক বজাই ৰাখিবলৈ এই উপহাৰ প্ৰেৰণ কৰিছে বাংলাদেশে। শনিবাৰে শ্ৰম, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে মোদীৰ নতুন মন্ত্ৰীসভাত স্থান পাবলৈ সক্ষম হোৱা অসমৰ সাংসদ ৰামেশ্বৰ তেলীয়ে। ইয়াৰ বিপৰীতে জ্যোতিষশাস্ত্ৰ অনুসৰি সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব দেওবাৰে। দ্য আছাম জাৰ্নেলৰ সৈতে সংযুক্ত হওক। সাইন আপ আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ৱেবছাইট www.theassamjournal.com-ত। লগতে ফ'ল' কৰক ফেচবুক আৰু ইনষ্টাগ্ৰামত আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল দ্য আছাম জাৰ্নেল।